ফেঁচা মানেই ৰহস্য। আপুনি জানেনে ফেঁচাবোৰৰ কিছুমান অদ্ভুত অলৌকিক ক্ষমতা আছে। আপুনি এই ক্ষমতাবোৰ জানিলে নিশ্চয় আচৰিত হৈ পৰিব। মৃত্যুৰ শীঘ্ৰও ফেঁচা। বহু বছৰ ধৰি বিভিন্ন সংস্কৃতিত ফেঁচাবোৰক মৃত্যুৰ শীঘ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। ফেঁচাবোৰে 360 ডিগ্ৰীত মূৰ ঘূৰাব পাৰে। সাধাৰণতে চৰাই এটাৰ মূৰটো 335 ডিগ্ৰীলৈ ঘূৰাই দিব পাৰে। কিন্তু ফেঁচাবোৰৰ অদ্ভুত শক্তি আছে। ফেঁচাৰ মূৰটো প্ৰায় 360 ডিগ্ৰী ঘূৰাই দিব পাৰে। ফেঁচাবোৰে দূৰ দূৰলৈ দেখা পায়। সিহঁতৰ চকুটো নলীৰ দৰে। তেওঁলোকে আন্ধাৰতো স্পষ্টভাৱে দেখিব পাৰে। ফেঁচাবোৰৰ দূৰ দূৰৰ পৰা চিকাৰ দেখাৰ ক্ষমতা আছে। ফেঁচাবোৰে নীৰৱে উৰিব পাৰে, মানে উইং জাম্পিঙৰ কোনো শব্দ নাই। সকলো চৰাইৰ পাখি ফৰফৰাই থকাৰ শব্দ থাকে, কিন্তু ফেঁচাবোৰৰ ওচৰত একেবাৰেই নাথাকে। ভয়ানক কিন্তু সঁচা। ফেঁচাবোৰে তেওঁলোকৰ নিজৰ প্ৰজাতিৰ জন্তুবোৰক হত্যা কৰে আৰু সেইবোৰ বহুবাৰ খায়। অৰ্থাৎ ফেঁচাৰ প্ৰকৃতি আছে যি আন ফেঁচাবোৰক হত্যা কৰে। সাধাৰণতে কোনো জন্তুৱে এনে নকৰে, কিন্তু ফেঁচাই কৰে। এই সময়ত ফেঁচাবোৰক যুদ্ধত বিজয়ৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছিল। গ্ৰীক দেৱী এন্থেনাৰ সংগী আছিল ফেঁচা। সেইকাৰণে হয়তো ফেঁচাবোৰক যুদ্ধত জয়ী হোৱাৰ লক্ষণ হিচাপে চিনাক্ত কৰা হৈছে। মৃত্যুৰ চিহ্নও ফেঁচা। বহু বছৰ ধৰি বিভিন্ন সংস্কৃতিত ফেঁচাবোৰক মৃত্যুৰ চিহ্ন হিচাপে চিনাক্ত কৰা হৈছে। বহুতে কয় যে অশুভ শক্তিয়ে অন্ধবিশ্বাসৰ পথ চিহ্ন কঢ়িয়াই আনিছে। কিছুমানে কয় যে ফেঁচা বা মৃত্যু স্বৰ্গদূত। খবৰ অনুসৰি জুলিয়াছ চিজাৰৰ মৃত্যুৰ কথা এটা ফেঁচাৰ দ্বাৰাই ঘোষণা কৰা হৈছিল। সেইকাৰণে ফেঁচাক পৃথিৱীৰ আটাইতকৈ ৰহস্যময় পাখি বুলি চিনাক্ত কৰা হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।